নতুন বছৰ সোমাইছে বুলি ইমান আনন্দ ফূৰ্তি কিয়? কেৱল কেলেণ্ডাৰটোহে সলনি হ'ব। আপোনাৰ কপাল, ভাগ্য, সমস্যা সকলো আগৰ দৰে থাকিব যদিহে কঠোৰ পৰিশ্ৰম নকৰে। এই তিনিটা বস্তু বহুত প্ৰয়োজন জীৱনত সফল হ'বলৈ। প্ৰথম, কঠোৰ পৰিশ্ৰম। দ্বিতীয়, লাগি থাকা। তৃতীয়, সাধাৰণ বিচাৰ বুদ্ধি। অলপ সাহস পালে এজন সাধাৰণ মানুহ অসাধাৰণ কাম কৰিব পাৰে। কেৱল প্ৰয়োজন অলপ বিশ্বাসৰ। যদি পথ বিচাৰি নোপোৱা তেন্তে তৈয়াৰী কৰা। জীৱনক বেছি বিশ্লেষণ কৰিব নাযাবা, কাৰণ এইটোৱে জীৱনক আৰু বেছি জটিল কৰি তোলে। বেছি খং লৈ জীৱন যাপন কৰিলে তুমি কেতিয়াও সুখী হ'ব নোৱাৰা, কাৰণ খঙে সকলো কাঢ়ি লয়, একো দি থৈ নাযায়। পৰিস্থিতিৰ লগত যুদ্ধ কৰিব পৰা যায়, কিন্তু ভাগ্যৰ লগত যুদ্ধ কৰিব পৰা নাযায়। ভাগ্য বৰ অদ্ভুত, কাৰোবাক বহুত কিবা কিবি দিয়ে আৰু কাৰোবাৰ পৰা সকলো কাঢ়ি লয়। এটা গেলা আলুৱে একাধিক আলুক নষ্ট কৰি দিয়ে। তেনেদৰে এজন বেয়া মানুহ বহু ভাল মানুহৰ জীৱন নষ্ট কৰে। মানুহক আপোন ভাবি কি লাভ? কাৰোবাক হহুৱালে ভাবে জোকৰ, কন্দুৱালে ভাবে নিষ্ঠুৰ, ঘনিষ্ঠ হ'লে ভাবে মতলবী, আঁতৰি গ'লে ভাবে বেইমানী। জীৱনৰ সুখ কোনটো জানা? মাৰ আদৰ। জীৱনৰ কষ্ট কোনটো জানা? মাৰ চকু পানী। আৰু সকলোতকৈ মূল্যৱান সম্পদ কোনটো জানা? মাৰ মৰম। মানুহ কাৰণ অকাৰণতে সলনি হয়। কোনোবাই আঘাতত সলনি হয়, কোনোবাই অভাৱত সলনি হয়, কোনোবাই স্বাৰ্থত সলনি হয়, কোনোবাই পৰিস্থিতিত সলনি হয়। আৰু যিসকল সলনি নহয় তেওঁলোকৰ সময় সলনি হৈ যায়। এটা সত্য কথা, টকাৰ অহংকাৰত সুখ কিনিব পৰা নাযায়, কিন্তু জীৱনত সুখী হ'ব হ'লে অজস্ৰ টকাৰ প্ৰয়োজন হয়। অনুভূতি সকলোতকৈ ভাল বস্তু। অনুভৱ যিটো স্পৰ্শ কৰিব পৰা নাযায়। ভালপোৱা ভাষাৰে বুজোৱা অসম্ভৱ। সন্মান মানুহৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। গুৰুত্ব তেওঁক দিয়া যিজনে তোমাকো গুৰুত্ব দিয়ে। মূল্য তাকেই দিয়া যাৰ জীৱনত তোমাৰ গুৰুত্ব আছে। মৰ্যাদা তেওঁক দিয়া যিজনে নিজতকৈ বেছি তোমাৰ কথা ভাবে। যাৰ লগত তুমি হাঁহিছা তেওঁক পাহৰি যাব পাৰিবা, কিন্তু যাৰ লগত কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা। সকলোৱে আপোনাক পচন্দ কৰিব এইটো অসম্ভৱ, কিন্তু সকলোৱে আপোনাক সন্মান কৰিব এইটো সম্ভৱ হ'ব পাৰে। মই মানুহ দেখি সন্মান নকৰোঁ, মানুহৰ ব্যৱহাৰ দেখি সন্মান কৰোঁ। বন্ধুত্ব কেতিয়াও বিশেষ মানুহৰ লগত নহয়, যাৰ লগত হয় তেওঁৱেই বিশেষ হৈ যায়। এটা কথা সদায় মনত ৰাখিবা, সম্পৰ্ক যিমান গভীৰ হ'ব আঘাত সিমানেই কষ্টদায়ক হ'ব। হয়তো অলপ পলমকৈয়ে বুজিছোঁ, কিন্তু বুজিছোঁ। এই পৃথিৱীত প্ৰয়োজন অবিহনে কোনেও কাৰো লগত কথা নাপাতে। ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।